আৰু প্ৰশ্নৰ কাকতখন কি আছে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলটোৰ যেনেকুৱা অৱস্থা হয় তেনেকুৱাইতো পৰীক্ষা হৈ গ'ল তাৰ প্ৰশ্নৰ কাকতখনৰ কি মূল্য আছে চক ইয়াতে কিছুমান ব্যক্তিয়ে এডিআৰিত ভুল উলিয়াবৰ কাৰণে দিনে ৰাতিয়ে বিৰামহীন প্ৰচেষ্টা কৰি আছে মই তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনাইছো আপোনালোকে যিমান খুঁত উলিয়াব খুজে খুঁত উলিয়াই থাকক ইয়াৰ পৰা ক্ষতিটো হিমন্ত বিশ্ব শৰ্মাৰ নহয় ক্ষতি হ'ব যুৱক যুৱতীসকলৰ স্বপ্ন যদি কৰবাত দুখ পায় যুৱক যুৱতীসকলে গতিকে এই যে এডিআৰি পৰীক্ষাক লৈ ভুল নোহোৱা এটা পৰীক্ষাত ভুল উলিয়াবৰ কাৰণে সংবাদ মাধ্যম এছাম মহলৰ যি অবিৰাম প্ৰচেষ্টা তাত মই এজন পিতৃ হিচাপে দুখ আৰু শোক পোৱাৰ বাদে মোৰ আগত কোনো ৰাস্তা নাই মই দুখ পাব লাগিব কষ্ট পাব লাগিব তাৰ বাদে কোনো ৰাস্তা নাই হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক কিন্তু 11 লাখ যুৱক যুৱতীক আপোনালোকে বেয়া নাপাব নাই কালি চক যেতিয়া ঘৰত ডাঙৰ এটা উৎসৱ হয় কৰবাত কিবা অকণমান খেলি মেলি থাকে সেইখিনিয়ে পৰীক্ষাটোত প্ৰভাৱ নেপেলায় এইবিলাক সাহিত্য সভা হলে আগতে আমি পেপাৰত পঢ়িছিলোঁ পাৰ্শ্বজ্যোতি বুলি এইবিলাক পাৰ্শ্বজ্যোতি কিবা ডাঙৰ পৰীক্ষা হলে কিন্তু তাকে লৈ চুট পেণ্ট পিন্ধি টিভিত ওলাই যে পৰীক্ষা বেয়া হৈ গ'ল প্ৰশ্নৰ কাকত ওলাই গ'ল যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাই অসমৰ সংবাদ মাধ্যমক যুৱক যুৱতীৰ পৰা আঁতৰাই লৈ যাব পৰীক্ষাটো সকলো ভালেই হ'ব পৰীক্ষা নিশ্চিতভাৱে ভাল পাব দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব যেতিয়া চাকৰি ৰিজাল্ট ওলাব প্ৰতিজনৰ দেউতাক মাকৰ খবৰ ল'ব সাহস থাকিলে ষ্টুডিঅ'টো দেউতা মাকক মাতিব দুখীয়া দৰিদ্ৰ পৰিয়ালে চাকৰি পাব কিন্তু পৰীক্ষাটোত ভুল উলিয়াবৰ কাৰণে একাংশ সংবাদ মাধ্যম যেনেকে নামি পৰিছে তেনেকুৱা হলেতো কোনো পৰীক্ষাই নাপাতিব ভৱিষ্যতে ভয়তে মই ভয় নকৰো বুলিহে পৰীক্ষাটো পাতি আছো মোৰ পিছততো পৰীক্ষা পাতিবই মানুহে ভয় কৰিব এইটো 2:17 তাৰ পিছত পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নৰ কাকতখনটো এটা খোলা হৈ গ'ল অহাকালিতো আমি দিয়েই দিম 29 তাৰিখৰ পৰীক্ষা হোৱাৰ পিছত প্ৰশ্নৰ কাকতখনৰ মূল্য কি থাকিলে হৈ যোৱা পৰীক্ষা তাৰ পিছত প্ৰশ্নৰ কাকতখন তাৰ মূল্য কি সেইকাৰণে মই এবাৰ সেৱাক কৈছো প্ৰশ্নৰ কাকতখন ঘৰতে লৈ যাব দিব নহলে সংবাদ মাধ্যমে এইখনক লৈ ৰাজনীতি কৰি থাকিব OMR সিটটো ওলোৱা নাই আৰু 2:17 ডেৰটাত পৰীক্ষা চেজ হৈছে 2:17 কিছু শিক্ষাগুৰু বুলিয়ে কম কিছু শিক্ষাগুৰুৱে প্ৰচেষ্টা কৰিছিল যে এখন মই ফটোষ্টেট কৰি লওঁ কিয় লৈছিল চাম কিন্তু তাৰ পৰাতো পৰীক্ষাত একো ক্ষতি হোৱা নাই পৰীক্ষাটো ডেৰটাতে হৈ গ'ল OMR সিটটো জমা হৈ গ'ল আৰু প্ৰশ্নৰ কাকতখন কি আছে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলটোৰ যেনেকুৱা অৱস্থা হয় তেনেকুৱাইতো পৰীক্ষা হৈ গ'ল তাৰ প্ৰশ্নৰ কাকতখনৰ কি মূল্য